Hello viewers, welcome back to my YouTube channel Modern English. Modern English YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিওটোত আলোচনা কৰিম এটা ভাষাৰ বিষয়ে। যিকোনো ভাষা এটা শিকিবলৈ আমি কি কি বস্তুৰ প্ৰয়োজন হয় আৰু বিশেষকৈ ইংৰাজী শিকিবলৈ আমাৰ কি কি বস্তুৰ পঢ়িলে আমি ইংৰাজীটো শিকিব পাৰিম, কি কি বস্তু শুনিলে আমি ইংৰাজীটো শিকিব পাৰিম, কি কি বস্তু চালে আমি ইংৰাজী শিকিব পাৰিম, কি কি বস্তু অভ্যাসত পৰিণত কৰিলে আমি ইংলিছ শিকিব পাৰিম। গতিকে আহক ভিউৱাৰ্ছ, অলপো পলম নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে ভাবিছে যদি আপোনালোকে ইংৰাজী শিকিব, তেন ইংৰাজী কিয় শিকিব, আপোনালোকে কোন উদ্দেশ্যত শিকিব? সেই উদ্দেশ্যটো আপোনালোকৰ উপনীত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। যদি আপোনালোকে ভাবিছে যে এনেই ইংৰাজীটো শিকিব লাগে, শিকিম আৰু, তেন আপোনালোকৰ দ্বাৰা নহ'ব ইংৰাজী শিকা। কাৰণ যিকোনো ভাষা এটা আপোনালোকে যদি শিকিবলৈ খোজে তাৰ ওপৰত কষ্ট কৰিব লাগিব, সেইটো ভাষাৰ ওপৰত আপোনাৰ অধ্যয়ন কৰিব লাগিব, সেইটো ভাষাৰ ওপৰত বিভিন্ন মেগাজিন, বিভিন্ন নিউজ চেনেল আপোনালোকে চাব লাগিব। যিকোনো এটা ভাষা একচুৱেলি ইউটিউবত য'তে হওক আপোনাৰ এক মাহত যে কয় শিকাব, কিন্তু একচুৱেলি বেচিকখিনিয়ে আপোনালোকে এক মাহত শিকিব। কিন্তু যিকোনো এটা ভাষাত আপুনি যদি এক মাহত শিকিব খোজে, সেই জেগাত গ'লেও আপুনি শিকিব নোৱাৰিব। যেনে ছাপ'জ আপোনাৰ খাচীয়া ভাষাটো যদি আপুনি শ্বিলঙত এক মাহ নহয় 2 মাহ যদি থাকে, দেন আপুনি কিন্তু ভাষাটো 2-এটা শব্দহে শিকিব পাৰিব, বেছিক কিবা এটা শিকিব পাৰিব, কিবা এটা বুজিব পাৰিব, কিন্তু আপুনি ভাষাটো ক'ব নোৱাৰে বা ভাষাটো আপুনি আয়ত্ত কৰিব নোৱাৰে। গতিকে যিকোনো এটা ভাষা শিকিব হ'লে সেই ভাষাটোৰ ওপৰত আমাৰ জ্ঞান লৈ থাকিব লাগিব আৰু ষ্টাডিও কৰি থাকিব লাগিব। বন্ধুসকল, যিকোনো ভাষা আমি সাধাৰণতে 2 ধৰণে শিকিব পাৰোঁ। এটা হ'ল ষ্টাডি কৰি শিকিব পাৰোঁ, আৰু এটা হ'ল আপোনাৰ আমি শুনি পেলাই শিকিব পাৰোঁ। ছাপ'জ যেনেকৈ আমি অসমীয়া, আমি কিন্তু কোনো ষ্টাডি কৰি পেলাই অসমীয়া ভাষাটো শিকা নাই, আমি শুনি পেলাই শিকিছোঁ। সৰুৰে পৰা আমি শুনিছোঁ, স্কুলত শুনিছোঁ, ঘৰত শুনিছোঁ, গতিকে আমি আজি অসমীয়াটো ক'ব পাৰোঁ। ঠিক সেইদৰে কলকাতাত যাব আপুনি, ৰিক্সাৱালা এটাও কিন্তু বঙালী ক'ব পাৰে। তেওঁ নিজৰ নামটো লিখিব নাজানিব পাৰে, নিজৰ চহীটো টিপ চহী কৰিব পাৰে, বাট কিন্তু ভাষাটো ক'ব জানে। গতিকে ভাষা এটা হ'ল এটা শুনি শিকা, আৰু এটা হ'ল আমি ষ্টাডি কৰি শিকা। ষ্টাডি কৰি শিকাটো অলপ কষ্ট আছে, আৰু কষ্ট একো নাই। যদি আমি ইংৰাজী শিকিব খোজোঁ, দেন আমি আমাৰ পৰিৱেশ এটা বনাই ল'ব লাগিব, এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব। ছাপ'জ আজিকালি মোবাইলত বহুত ধৰণৰ এপ আছে, য'ত নেকি আপোনাৰ ইংলিছত টকিং কৰিব পাৰি। নতুন ষ্টুডেণ্টবিলাকে যোনে ইংলিছ স্পকেন কৰিব খোজে, তেওঁলোকে সেইটো এপ ডাউনলোড কৰি লয়, আৰু সেই ডাউনলোড কৰি এপটো ফোনত কথা পাতে। ভিডিঅ' কলো কৰিব পাৰি, ফোনতো কৰিব পাৰি। গতিকে বা ঘৰতো আপোনালোকৰ 2-এটা বন্ধু বনাই লওক, বা ঘৰৰ ফেমিলি মেম্বাৰ্ছৰ লগত আপোনালোকে 2-এটা শব্দ ইংৰাজীত ক'বলৈ শিকক। চ' বন্ধুসকল, ইংৰাজী শিকিবলৈ এই 3টা কিন্তু অত্যন্ত প্ৰয়োজনীয়। 1 নম্বৰ হ'ল আপোনাৰ ভকেবুলাৰী, 2 নম্বৰ হ'ল ভাৰ্ব নলেজ, 3 নম্বৰ হ'ল আপোনাৰ টেন্স। ভাৰ্ব নলেজটো আপোনাৰ থাকিবই লাগিব, কাৰণ আমি ক্লাছ 8ত পঢ়িছোঁ ভাৰ্ব নলেজৰ বিষয়ে। ভাৰ্বৰ একচুৱেলি 3টা ফৰ্ম থাকে, যেনে গো, ৱেণ্ট, গান, হিট। এটা হ'ল ৰেগুলাৰ ভাৰ্ব, এটা হ'ল ইৰেগুলাৰ ভাৰ্ব। গতিকে এই ভাৰ্ব নলেজটো আমি ভাৰ্বৰ লিষ্টটো আমি পঢ়িব লাগিব, গোটেইটো আমাৰ মুখস্থ থাকিব লাগিব। এটা ভাৰ্ব চালে আমি গম পাব লাগিব যে এইটো V1 নে V2 নে V3, অৰ্থাৎ V1 মানে হ'ল ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মত আছে, নে ভাৰ্বৰ ছেকেণ্ড ফৰ্মত আছে, নে ভাৰ্বৰ V2 মানে হ'ল ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, আৰু V3 মানে হ'ল ভাৰ্বৰ থাৰ্ড ফৰ্ম। তো ভাৰ্বৰ কোনটো ফৰ্মত আছে সেইটো আপুনি কিন্তু ভাৰ্বটো দেখিয়ে গম পাব লাগিব যে এইটো ভাৰ্বৰ থাৰ্ড ফৰ্মত আছে। গতিকে এই ভাৰ্বৰ লিষ্টটো আপুনি মুখস্থ কৰিব লাগিব। ভাৰ্বৰ লিষ্টটো নহ'লে আপুনি ইংৰাজী ক'ব নোৱাৰিব, বা ইংৰাজী বাক্য আপুনি বনাব নোৱাৰিব। 3 নম্বৰ হ'ল টেন্স। টেন্স মানে কি? টেন্স মানে হ'ল কাল।
ভাষাটো এটা শিকিব হ'লে কথাটো কোনটো কালত চলি আছে, বৰ্তমান কালত চলি আছে নে ভৱিষ্যত কালত চলি আছে নে অতীতত কথাটো চলি আছে, সেইটো আপুনি বুজি পাব লাগিব। আৰু সেইটো বুজিলেহে আপুনি ইংৰাজীটো বাক্যটো বনাব পাৰিব ইংৰাজীত। গতিকে আপোনালোকৰ এই তিনিটা নলেজ অত্যন্ত জৰুৰী। আৰু এটা হ'ল আপোনাৰ ৱৰ্ড ষ্টক। আপোনাৰ যদি মাইণ্ডত ৱৰ্ড ষ্টক নাথাকে দেন আপুনি কেনেকৈ ইংৰাজী ক'ব? ভাষা মানে কি? ভাষা হ'ল আপোনাৰ মনত যিবোৰ কথা চলি থাকে, আপোনাৰ মাইণ্ডত যিবোৰ কথা চলি থাকে, সেইটো মুখেৰে প্ৰকাশ কৰাৰ নাম হ'ল ভাষা। গতিকে আমি ইংৰাজীটো ক'ব লাগিব। ইংৰাজী আমাৰ মাইণ্ডত চলি থাকিলেহে আমি মুখেৰে ক'ব পাৰিম। গতিকে ৱৰ্ড ষ্টকটো কৰিব হ'লে আমি যথেষ্ট ডিক্সনাৰী পঢ়িব লাগিব। সচৰাচৰ ব্যৱহাৰ হোৱা শব্দবোৰ ইংৰাজী কি বুলি কয়, ইংৰাজী কি হয়, সেইবিলাক বিষয়ে আমি ডিক্সনাৰীত পঢ়িব লাগিব। সচৰাচৰ মানে জেনেৰেল ডিক্সনাৰীটো বহুত মোটাও আছে, গোটেইখিনি পঢ়িব নালাগে। যিবিলাক দৰকাৰী, অতি ইম্পৰ্টেণ্ট, সেইখিনিতো আমি পঢ়িব লাগিব। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে ইংৰাজী শিকিবলৈ আৰু কেইটামান বস্তু আপোনালোকে কৰিব লাগিব, অভ্যাসত পৰিণত কৰিব লাগিব। যেনেকৈ আপোনাৰ ইংৰাজী যিটো নিউজ পেপাৰ আছে, নিউজ পেপাৰবিলাক আপোনালোকে পঢ়িব লাগিব। প্ৰথমে কম বুজক, টেনশ্যন নাই, কিন্তু পঢ়িব লাগিব, অভ্যাসত পৰিণত কৰিব লাগিব। তোমাৰ নিউজ চেনেলবিলাক আছে যে, ৰাষ্ট্ৰীয় নিউজ চেনেলবিলাক, যেনেকৈ টাইমছ নাও, আজিকালি অৰ্ণৱ গোস্বামী যিটো চেনেল, অৰ্ণৱ গোস্বামী কিন্তু বহুত ধুনীয়া ইংৰাজী কয়। তেওঁৰ চেনেলবিলাক চাব লাগিব। হলিউডত আপোনালোকে চিনেমাও চাব পাৰে, বা আপোনাৰ চাউথ ইণ্ডিয়ান চিনেমাবিলাক যিবিলাক ডাবিং আহে তলত ইংৰাজীৰ, সেইবিলাকো আপোনালোকে চাব লাগে। সেইবিলাক চালেও আপোনালোকে ইংৰাজী ক'ব পাৰিব। আমি একচুৱেলি ময়ো অসমীয়া মাধ্যমৰে ষ্টুডেণ্ট আছিলোঁ। মই অসমীয়া মাধ্যমতে আপোনাৰ BCom লৈকে পঢ়িছোঁ। BCom মই গ্ৰেজুৱেট হয়। আৰু আমি নগাঁও সন্মানীয় জুৰেন হেলমি ছাৰৰ তাতে ইংৰাজী শিকিছিলোঁ। তেওঁ কিন্তু আমাক বহুত ধুনীয়াকৈ ইংৰাজী শিকাইছে। গতিকে আমি তাতে প্ৰায় মোটামুটি 1 বছৰ ক্লাছ কৰিছোঁ ইংৰাজী। মাহেকত 12 দিনকৈ 1 বছৰ ক্লাছ কৰিছোঁ। আপোনালোকে যদি নগাঁৱত তেওঁ টিউশ্যন ল'ব খোজে, ইংৰাজী শিকিম বুলি কৈ, আপুনি নগাঁৱত জুৰেন হেলমি ছাৰৰ তাতে টিউশ্যন কৰিব পাৰে। তেওঁ পূৰা বঢ়িয়া ইংলিছ শিকাব আপোনালোকক, পূৰা আপোনাৰ হলিউড টাইপৰ ইংলিছ শিকাব। আপোনালোকক মই যিবিলাক বিষয়ে ক'লোঁ, ভকেবুলাৰী, ভাৰ্ব নলেজ বা টেন্স, এইবিলাক বিষয়ে মই পৰৱৰ্তী যিবিলাক ভিডিঅ' আহিব তাত আলোচনা কৰিম। আজি এটা সৰু টপিকত আলোচনা কৰি, আজি ভিডিঅ'টো বেছি মই বহল কৰিব খোজা নাই। গতিকে এটা সৰু টপিকত আলোচনা কৰি আজি ভিডিঅ'টো শেষ কৰিম বুলি ভাবি আছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল লাগে, যদি আপোনালোকৰ হেল্পফুল হয়, দেন প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব, আৰু ভিডিঅ'ছবোৰ লাইক কৰিব প্লিজ। গতিকে একৰ্ডিং টু ব্ৰিটিছ, একচুৱেলি স্পকেন ইংলিছটো আমি দুটা ধৰণে কৰোঁ। এটা হ'ল দুটা হেৰিত আয়ত্ত কৰোঁ, এটা হ'ল ব্ৰিটিছতো, আৰু এটা হ'ল আপোনাৰ আমেৰিকান ইংলিছটো। একচুৱেলি আমি সদ্যহতে আমি ব্ৰিটিছটোৱে ব্যৱহাৰ কৰোঁ। একৰ্ডিং টু ব্ৰিটিছৰ মতে আপোনাৰ ভাৱেল, আমি সকলোৱে জানো ভাৱেল 5টা, AEIOU। এই ভাৱেল 5টা, আৰু এই ভাৱেলৰ পিছত যদি আৰ থাকে বা ৰ উচ্চাৰণ হয়, ব্ৰিটিছসকলে সেই ৰটো উচ্চাৰণ নকৰে। একৰ্ডিং টু ব্ৰিটিছে সেই ৰটো উচ্চাৰণ নকৰে বা সেই আৰটো উচ্চাৰণ নকৰে। ফৰ এক্সাম্পল, CAR, কাৰ, আমি কওঁ কাৰ, কিন্তু ব্ৰিটিছবিলাকে কি কয়? ক। ব্ৰাদাৰ, আমি কওঁ ব্ৰাদাৰ, কিন্তু সিহঁতে কয় ব্ৰাদাৰ। চিষ্টাৰ, মাদাৰ, আদাৰ, ফাদাৰ। কিন্তু একৰ্ডিং টু আমেৰিকান ইংলিছ, আমেৰিকাৰ মতে কিন্তু AEIOU, এই 5টা ভাৱেলৰ পিছত যদি আপোনাৰ আৰ আহে, তেন্তে আৰটো সিহঁতে বৰ জোৰকৈ উচ্চাৰণ কৰে। কাৰণ আপোনালোকে WWE চাইছে, সিহঁতে আমেৰিকান ইংলিছ কয়। আমেৰিকান ইংলিছ কিন্তু আৰটো বহুত জোৰে প্ৰনাউন্স কৰে। যেনেকৈ ব্ৰাদাৰ, চিষ্টাৰ, মাদাৰ, আদাৰ, কৰ, এনেকৈ উচ্চাৰণ কৰে। গতিকে আমি সদ্যহতে ব্ৰিটিছ ইংলিছটোৱে ইউজ কৰোঁ। গতিকে এই বিষয়ে
আৰু থুলমূলকৈ আৰু এটা কথা কওঁ, সিহঁতে টিৰ উচ্চাৰণ থি বুলি উচ্চাৰণ কৰে। টিটো টি বুলি নহয়, আমি যেনেকৈ কওঁ টেবল, টেবল নহয়, সিহঁতে কয় টেবল, টেবল। আৰু সিহঁতে কয় টাইম, আমি কওঁ টাইম, সিহঁতে কয় টাইম। হোৱাট ইজ দ্য টাইম, হোৱাট ইজ দ্য টাইম, হোৱাট ইজ দ্য টাইম, নট টাইম, হোৱাট ইজ দ্য টাইম। এইটো ব্ৰিটিছ ইংলিছ আলোচনা কৰে। গতিকে আজি মই গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। গতিকে মোৰ ভিডিঅ'বিলাক প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু আপোনালোকে মোৰ লগত লাগি থাকিব। মই স্পকেন ইংলিছৰ বিষয়ে ফুল কোৰ্চ আপোনালোকক কৰাম। কিছুমান ক্লাছ অলপ বৰিং হ'ব পাৰে, কিছুমান শব্দ অলপ টান হ'ব পাৰে, কিন্তু এইটো আমি শিক্ষাগত অৰ্হতাৰ কাৰণে আমি ভিডিঅ'ছবিলাক চাবই লাগিব। গতিকে প্লিজ ভিডিঅ'বিলাক চাব আৰু লাইক এটা মাৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।